এভৰিৱান, গুড ইভিনিং। জিনাছ কিচেন এণ্ড ব্লগছলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভালে আছে, আমিও ভালে আছোঁ। আজি বহুত দিনৰ মূৰত মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো আজি শেষলৈকে চাব বুলি। সন্ধিয়াৰ সময় ডিউটিৰ পৰা আহিলোঁ, নিজে অকণমান মুকলি হ'লোঁ। তাৰপিছত আমি চাহ তাহ খালোঁ সকলোৱে একেলগে মিলি। আৰু এতিয়া মই সন্ধিয়া যি কাম থাকে আটাই কামখিনি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু প্ৰথমে এয়া লৈছোঁ, লেতেৰা কাপোৰ আছে, সেই কাপোৰবিলাক মই এতিয়া উলিয়াই লৈছোঁ। যিবোৰ ইউনিফৰ্ম আছে, ৰেগুলাৰ পিন্ধা কাপোৰবিলাক আছে, সেইবিলাক মই ৰাতিপুৱাৰ পৰা নুধোঁ, কিন্তু মই ৰাতিহে ধোওঁ। আৰু এনেকৈ মই কাপোৰবিলাক উলিয়াই আনি মেচিনত ভৰাই লৈছোঁ। এইফালে কাপোৰ ধোৱা হৈ থাকিব, মোৰ অন্যান্য কামবিলাকো হৈ থাকিব। আৰু এতিয়া এইফালে মই মেচিনত কাপোৰ লগাই দিছোঁ। দেখিছে আপোনালোকে, ইয়াত তলত বস্তুবোৰ পৰি আছে। আৰু এয়া দেখিছেনে পাচলি, মই ডিউটিৰ পৰা আহোঁতে সন্ধিয়া পাচলি আৰু অকণমান বিস্কিট গাখীৰ এইবোৰ বজাৰৰ পৰা লৈ আহিছিলোঁ, লগতে অকণমান মাছো আনিছিলোঁ। আৰু ভাবিলোঁ আজি আপোনালোকক ভিডিঅ'টো কিনো দেখুৱাওঁ, ভাবিলোঁ এইখিনিকে দেখুৱাওঁ বুলি। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। মই আজি একেবাৰে সহজে বনাব পৰা মাছৰ তৰকাৰী এখন বনাম, যিটো পালেং শাকেৰে বনাম। আৰু সেইটো আপোনালোকে ভিডিঅ'টো কিন্তু চাই থাকিব। একেবাৰে কম বস্তু, মছলাও একেবাৰে নাই বুলিয়ে ক'ব পাৰি, তেনেকৈ মই বনাম। আৰু প্ৰথমে মই এতিয়া যিবিলাক বস্তু আনিছিলোঁ বজাৰৰ পৰা, সেই বস্তুখিনি মই চিজিল লগাই লওঁ। বলক তেন্তে প্ৰথমে এতিয়া মই বস্তুবোৰ চিজিল লগাই লওঁ। আৰু এয়া দেখিছেনে, মই একেবাৰে দৌৰিকৈ যিবোৰ বস্তু আনিছিলোঁ আটাইবোৰ জেগাই জেগাই থৈ লৈছোঁ। আৰু এই যে মোৰ পলিথিনবিলাক আহে, এই পলিথিনবিলাকে কিন্তু মোক বহুত হেল্প কৰে। মই এক্সট্ৰাকৈ ডাষ্টবিন বেগ কিন্তু কিনিবলৈ নালাগে, আৰু এইবিলাকে মই ব্যৱহাৰ কৰোঁ। আৰু চব্জি পাচলিবোৰ আনিছিলোঁ, সেই পাচলিখিনিও মই উলিয়াই ছাইড কৰি লওঁ, নহ'লে যে মোৰ খানা বনাবলৈ ঠাইকণ একেবাৰে কম হ'ব। সেই বস্তুবোৰ আগতে ছাইড কৰি লওঁ। আৰু এইফালে মাছখিনিতে মই নিমখ আৰু হালধি দি ধুনীয়াকৈ মই সানি লৈছোঁ। এইখিনি ধুনীয়াকৈ এতিয়া মই ফ্ৰাই কৰি ল'ম। আৰু আপোনালোকে চাই থাকিব, কিন্তু মই একেবাৰে কম তেলত মাছ ফ্ৰাই কৰিম, আৰু সেই মাছ কিন্তু খাবলৈ সোৱাদ হয়। আমি একেবাৰে তেলত ডুবাই ফ্ৰাই নকৰিলেও হয়। আৰু সিফালে মই পেনখন বহাই লৈছোঁ। তেল দেখিছেনে, একেবাৰে কম পৰিমাণে মই তেল দিছোঁ। আৰু তেলখিনি গৰম হৈ যোৱাতে মই মাছৰ টুকুৰাকেইটা দি দিছোঁ ধুনীয়াকৈ। প্ৰথমখিনি হৈ গ'ল, আকৌ একেখিনি তেলতে মই বাকী থাকি যোৱা মাছৰ টুকুৰাকেইটাও ফ্ৰাই কৰি লৈছোঁ। একেবাৰে কম তেলত, আপোনালোকে দেখা পাইছেই। হিটটো কিন্তু মই মিডিয়ামতহে ৰাখিছোঁ। আৰু এইফালে দেখিছেনে, এই মাছৰ টুকুৰাকেইটাও ফ্ৰাই হৈ গ'ল আৰু তেল ৰৈ গৈছে। আৰু ইফালে কুকাৰখনতে মই 2টা মিডিয়াম চাইজৰ আলু আৰু 2টা মিডিয়াম চাইজৰ বিলাহী দি পানী অকণমান দি, লগতে পালেং শাকখিনিও এতিয়া 2টামান চিটি আহিবলৈ দিম। আৰু এইফালে এতিয়া মই গেছত বহাই লৈছোঁ। যিখন পেনত মাছ ফ্ৰাই কৰিছিলোঁ, যিখিনি তেল ৰৈ গৈছিলে, সেই অকণমান তেলতে মই এতিয়া
বাকী তৰকাৰীখিনি বনাম। আৰু এইফালে আদা নহৰু খুন্দি লৈছোঁ, জলকীয়া লৈছোঁ, কেঁচা জলকীয়া। আৰু এইফালে দেখিছেনে বইল হৈ গৈছে মোৰ চব্জিখিনিও, আলু বিলাহী আৰু পালেং শাক সেইখিনি উলিয়াই লৈছোঁ এতিয়া। আৰু ইফালে তেল গৰম হৈ গৈছে। তেল গৰম হৈ যোৱাতে মই অকণমান পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণখিনি ফুটি উঠিছে আৰু ইফালে মই আদা নহৰু খুন্দাখিনিও দি দিছোঁ, লগতে জলকীয়া কেইটাও দি দিছোঁ। এইখিনিকে মই ধুনীয়াকৈ ভাজি ল'ম, অকণমানকৈ ৰঙচুৱা হ'বলৈ দিছোঁ। ইয়াতে মই এতিয়া অকণমান হালধি দি দিম, বহুত বেছিকৈ হালধিও নিদিওঁ। আৰু এই সৰু সৰু ডাব্বাকেইটা দেখিছে নহয়, এইকেইটা কিন্তু হাজবেণ্ডে আনিছিলে শ্বিলঙৰ পৰা। আৰু এইখিনিতে মই যি বইল কৰি লোৱা চব্জিখিনি আছিলে, আলু বিলাহী আৰু পালেং শাক, সেই আটাইখিনি একেলগে দি ভাজি লৈছোঁ। একেবাৰে কম সময়তে তৰকাৰীখন হৈ যাব। আৰু এইফালে অকণমান দিছোঁ তেজপাতৰ গুড়ি। আৰু এই ডাবাটোতে একেলগে আটাইখিনি আহিছিলে। ধুনীয়াকৈ ভাজি লৈছোঁ। আপোনালোকেও চাই থাকক শেষলৈকে, শেষৰ তৰকাৰীখন কেনেকুৱা হয় আপোনালোকক দেখুৱাম বাৰু। ৰাতি হৈ গৈছে, মোৰ অন্য কামবোৰো চলি আছে সিফালে। এই ডাবাটো যে দেখালোঁ, ডাবাটো দেখিছেনে, যিটোৰ পৰা মই হালধি গুড়ি আৰু তেজপাতৰ গুড়ি দিলোঁ চব্জিখনত। এই ডাবাটো কিন্তু দিছিল মেঘালয় গভৰ্ণমেণ্ট ফালৰ পৰা হাজবেণ্ডক, কাৰণ তেওঁ য'ত কাম কৰে সেই অৰ্গেনাইজেশ্যন ফালৰ পৰা মেঘালয় গভৰ্ণমেণ্টৰ NHMত তেওঁলোকে এখন গাড়ী ডনেট কৰিছে। গতিকে এজ এ টোকেন অফ লাভ তেওঁলোকে এইটো দিছে। আৰু এই ঠাইখিনিতে সৰু যিখিনি স্পেচ আছে তাতে এটা সৰু মমেণ্টো এটা দিছিলে তেওঁলোকক মেঘালয় ফালৰ পৰা। আৰু এতিয়া মই খুলি দেখুৱাইছোঁ আপোনালোকক, এয়া বাৰ্ড চাই চিলি, শুকান জলকীয়া গুড়ি সেইখিনি। আৰু লগতে দিছিলে এয়া হৈছে অৰেঞ্জ ব্লজম হানি। অৰেঞ্জ মানে একেবাৰে কমলা গোন্ধ হয় হানিটো। আৰু এয়া চব্জিখনো মই চাইছোঁ, নিমখ কিন্তু দিয়া নাছিলোঁ, এতিয়া মই নিমখ দি দিছোঁ জোখমতে। আৰু খুব সোনকালে হৈ গৈছে, বহুত বেছি টাইমো নালাগে। আৰু আজি তৰকাৰীখন মই যেনে তেনে বনাইছোঁ, তথাপিতো এনেকৈ বনালেও খাবলৈ খুব সোৱাদ হয়। আৰু সেই যে ডাবাটোত দেখাইছিলোঁ, এই বস্তুটো আছিলে, খুব ধুনীয়া এটা মোমেণ্ট হয়। সৰু হয় কিন্তু দেখিবলৈ খুব ধুনীয়া। আৰু এইফালে তৰকাৰীখন আকৌ মই চাবলৈ আহিছোঁ। তৰকাৰীখনো হৈ গৈছে ধুনীয়াকৈ। এতিয়া মই ইয়াতে অকণমান পানী দি দিম। আৰু এতিয়া এইখিনি অকণমান সময় উতলিবলৈ থৈ দিম। তৰকাৰীখন উতলি অহাতে মই মাছৰ টুকুৰা কেইটামান ইয়াতে দি দিছোঁ। আৰু এনেকৈ একেবাৰে চিম্পল ষ্টাইলত মাছৰ তৰকাৰীখন খাবলৈ কিন্তু খুব সোৱাদ হয়। আপোনালোকে যদি পাৰে এনেকৈ এবাৰ ট্ৰাই কৰি চাব, বনাই চাব। সকলোৱে বনায়, সকলোৰে ষ্টাইলবোৰ বেলেগ বেলেগ, আৰু আনে বনোৱা এটা ষ্টাইলো খাবলৈ কিন্তু সোৱাদটো বেলেগ হয়। আৰু ইয়াতে মই এই শুকান জলকীয়া গুড়ি যে শ্বিলঙৰ পৰা আনিছিলে কৈছোঁ, সেইটো অকণমান ছটিয়াই দিছোঁ। আপোনালোকে যদি পাৰে জালুকৰ গুড়ি অকণমান ছটিয়াই ল'ব, যদি ঠাণ্ডা বতৰ হয়। আৰু এতিয়া যিহেতু আমাৰ ইয়াত বৰষুণ দি থকাৰ বাবে মই এনেকৈ বনাইছোঁ। আৰু এয়া কেইডালমান ধনিয়া ছটিয়াই দিছোঁ। আৰু এনেকৈয়ে আজি আমাৰ খানা খোৱা হ'ব। শেষত এখন থাল মই আপোনালোকৰ আগত দেখুৱাইছোঁ। আৰু আজি এনেকৈয়ে অকণমান একেবাৰে চিম্পল ষ্টাইলত বনোৱা তৰকাৰীখনেৰে, মাছৰ তৰকাৰী, যিহেতু আপোনালোকৰ আগত ভিডিঅ' দিব লাগে সেয়ে মই এনেকৈ বনালোঁ। যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ নকৰাকৈ কিন্তু নাথাকিব। আজিৰে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ দিছোঁ। আজিলৈ তেন্তে আহোঁ, পুনৰ লগ পাম মই মোৰ অন্য এটা ভিডিঅ'ত। বাই বাই, থেংক ইউ।